হেল্ল' এভৰিৱান, দুপৰীয়া ভাত পানী খাই মই ডাইৰেক্ট লাগি গ'লোঁ চাফাই অভিযানত। ভাবিছিলোঁ অকণমান শুম বুলি, কিন্তু গৰমৰ কাৰণে টোপনি নাহিল। সেয়েহে মই ঘৰটোকে অকণমান চাফাই কৰিলোঁ। পিছত পিকুৱে এনেকৈ গৰমত শুই আছে। ময়ো গা পা ধুই ফ্ৰেছ হৈ ওলালোঁ বান্ধৱী এজনীৰ লগত ফুৰিবলৈ বুলি। বতৰটো খুব ধুনীয়া হৈছে। আকাশখনৰ ৰংটো চাওকচোন, ৰঙচুৱা হৈ গৈছে একেবাৰে। অকণ অকণ বতাহও মিলিছে, বতৰটো অকণমান ঠাণ্ডাও পৰিছে। আৰু আমি আহি পালোঁ এয়া বৰপেটা মিলেনিয়াম পাৰ্কত। আহক তেতিয়াহ'লে ভিতৰলৈ যাওঁ ব্লক। আজি বন্ধৰ দিন, ৰবিবাৰ যিহেতু মানুহ অকণমান বেছি হৈছে। বহিবলৈ ছিটবিলাক চব ফিল আপ হৈয়ে আছে। আছে এখন খালী হৈ আছে। আহক তই পিছত বহিবি, মই আগতে বহি লওঁ। এনেকৈয়ে আমি দুয়ে তাত অকণমান টাইম স্পেণ্ড কৰিলোঁ। তাই আৰু মই বহুত দিন লগ পোৱা নাছিলোঁ, সেয়েহে সুখৰ দুখৰ কথা অকণমান পাতিলোঁ, ফটো চটো উঠিলোঁ, ৰিলচ কৰিলোঁ। আৰু চাওকচোন, এয়া লাইটবোৰ দি দিছে, আন্ধাৰ হৈ আহি আছে। বহুত ধুনীয়া লগা হৈছে পাৰ্কখন। সৰুতে আমি এনেকৈ খেলিছিলোঁ, এতিয়া বহুত ডাঙৰ হ'লোঁ। এতিয়াও কিন্তু মনটো বচপনাই হৈ আছে। এনেকৈ দুয়োতে অকণমান তাত থাকি বাহিৰত আহি আমি খালোঁ আইচক্ৰীম খাই মেলি আমি তাৰ পৰা ওলালোঁ। স্কুটিৰ পৰা আহি পালোঁ আমি ডাইৰেক্ট চাইকেলত। হয়, আমাৰ বহুত ভোক লাগিছিল, গতিকে আমি আহিলোঁ এয়া ভিন্দৰ ৰেষ্টুৰেণ্টত কিবা এটা খাবলৈ। চাওকচোন, ৰেষ্টুৰেণ্টখন ইমান ধুনীয়াকৈ সজাইছে। আমিও ইয়াত সহযোগ কৰিছিলোঁ এসময়ত। এয়া ভিন্দু আৰু এয়া আহি পালে আমাৰ ৰোল, গতিকে আমি পটাপট খাই লওঁ। বহুত ভোক লাগিছে আৰু এইফালে বহুত দেৰিও হৈ আছে, ঘৰত যাব লাগে। আৰু আমি আহি পালোঁ ডাইৰেক্ট ঘৰ। এয়া ঘৰত আহিছে আমাৰ আলহী, বাৰ ভাগিন এজন মাকৰ লগত আহিছে। সিহঁতে যাবলৈ ওলাইছে। বান্ধৱীজনীও ঘৰত যাব নহয়, দেৰি হৈছে, গতিকে আমি এটা মিনিট লগ পাই আছোঁ। আজিলৈ আহিছোঁ দেই, বাই।